বৌ তেনেহ'লেতো বহুত ভাল কথা তোমালোকৰ আংকল মানে দেউতা এজন এক্সপিৰিয়েন্স থকা মানুহ বিজনেছৰ পৰা আৰম্ভ কৰি জীৱনৰ বহুতো অভিজ্ঞতা তেওঁৰ আছে তাকেই দেউতাই সাধাৰণতে কিছুমান কথা নকয় তাতে কৈছে যেতিয়া কিবা এটা ভাল প্লেনিং কৰিছে হয়তো নিবিৰৰ সৈতে আজিয়ে কথা পাতিব আৰু এটা কথা বৌ যে বিক্ৰম কোৱাচোন কি কবা যি দেখিছো মোৰ ননন্দজনী বিক্ৰমৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ধেত নহয় যোৱা আচ্ছা শুনা দাদাই বিক্ৰমৰ লগতো কথা পাতিছে তাৰ বিদেশত কাম কৰাৰ অভিজ্ঞতা আছে আমি সকলোৱে মিলি এই সমস্যাটো এটা সমাধান উলিয়াব পাৰিম বৌ মাতো এয়া দেখি যাবো নাম ললো আৰু হাজি হলেই মোৰ মূৰটো বহুত ঘূৰাইছে দেখোন ভালনে বহকচোন মোৰ গাটো ইমান এটা ভাল লগা নাই কি হৈছে বৌ মই অহাৰ লগে লগে গাটো বেয়া হৈ গ'ল যে নাই তেনেকুৱা কোনো কথা নাই এনেকুৱা মোৰ মাজে মাজে হয়ে জানো কি হৈছে মাতো তোমালোকে কথা পাতাচোন মই ৰুমলৈ যাওঁ বৌ তুমি যোৱা অলপ ৰেষ্ট লোৱাগৈ ঠিক আছে যোৱা বৌ বিক্ৰম তুমি আহিলা ভালে হ'ল আমি তোমাৰ কথাকে পাতি আছিলো জানা মোৰ কথা বিক্ৰম চোৱা নিবিৰ তুমি মোৰ ল'ৰাৰ দৰে সেইকাৰণে অৱশেষত মই তোমাৰ লগত কথাখিনি পাতিবলৈ ডিচাইড কৰিলোঁ হয় দেউতা কওকচোন মই আচলতে কি কৰিলে ভাল হ'ব আচলতে কথাখিনি তোমাৰ বিজনেছৰ লগত জড়িত আছে কাৰণে মই ইমান দিনে ইয়াৰ মাজত সোমোৱা নাছিলোঁ আৰু মাজনীক যিহেতু তোমালোকৰ ঘৰলৈ উলিয়াই দিলোঁ সেইকাৰণে এইটো তোমাৰ আৰু মাজনীৰ মাজৰ সংসাৰৰ কথা ইয়াত হয়তো আমি মাত মতাটো উচিত নহ'ব কি কথা কয় দেউতা কিয় নোৱাৰিব আমিতো আপোনাৰে সন্তান আমি কি ভুল কৰোঁ কি ভাল কৰোঁ এই সকলোবোৰ দেখুৱাই নিদিলে আমিনো কেনেকৈ গম পাম ক'ত কি ভুল হৈছে শুনা তেন্তে ছাৰ ৰাজশ্ৰী মোৰ অমান্য হৈ মাতো আৰু নিবিৰে জীৱনত এটা খোজো দিয়া নাই মোৰ বোৱাৰীও পাইছোঁ মই ভাগ্যৰ বলত তাই কেতিয়াও মোক শাহু বুলি ভবা নাই কিন্তু মই কি বাইদেউ মই কোৱা কথাবোৰ আপুনি ভুল বুলি ক'ব খোজে নেকি মই বহুদিনৰ পৰাই কথাবোৰ নিৰীক্ষণ কৰি আহিছোঁ সিহঁতৰো আৰু তোৰো তই আচলতে কি ক'ব বিচাৰ মোক সেইটো খুলি কচোন মই আকৌ নতুনকৈ ক'ব লাগিব নেকি তুমি দেখোন জানাই বাইদেউ আৰু তুমি কোৱাচোন আগৰ সময়বোৰ এতিয়া সময়বোৰৰ মাজত কিমান কি পাৰ্থক্য আহিছে আহিলেই যেনিবা তাত মই মোৰ ঘুমাবলগীয়া কি কথাটো আছে আন বাকী মানুহবোৰ আছে নহয় আৰু সকলোতকৈ ডাঙৰ কথা মইতো মৰি ভূত হৈ যোৱা নাই গতিকে সিহঁতে অশান্তি পোৱাকে তই কিছুমান কাম নকৰিবিচোন মই জানো বাইদেউ মই তোমালোকৰ কাৰণে কোনো নহয় কন্দা কথাখন নকৰিবিচোন তই আমাৰ একো নহ'লে তোক আমি ইয়াত ৰাখোনে এইখন ঘৰত তই কিহৰ অভাৱ পাইছ কচোন তোকতো কোনেও পৰ বুলি কোৱা নাই তই মোৰ নিজৰ ভনীজনী নহয় জানো নহয় দিয়া মই তোমালোকৰ কোনো নহয় তুমি আপোন বুলি ভবা হয় মোক তুমি আজি এনেকুৱা কথা নকলাহেঁতেন বোৱাৰীয়েতো যি শুনাব লাগে শুনাই থাকে মই আৰু নাথাকো ইয়াত গুচি যাম একেবাৰে সকলো কথা ভুল অৰ্থ নুলিয়াবি না ৰাজশ্ৰী মই তোক গুচি যাবলৈ কোৱা নাই নহয় কিছুমান কথা নকবলৈহে কৈছো নিজৰ বুলি ভাবো কাৰণে কিছুমান কথা কৈছিলো ঘৰখনত সুখ শান্তি আহক বুলিহে কৈছিলো কিনো বেয়া কথা কৈছিলো কিবা অপায় মংগল হোৱা বস্তু সোমাইছে বুলি সেইকাৰণে জ্যোতিষী হাতৰে চাবলৈ কৈছিলো তাতে ইমান জগৰ লাগিল যেতিয়া আৰু মই কেতিয়াও নকওঁ গুচিয়ে যাম কি যে হ'ব নহয় চাচোন তাই কিমান সৰু ছোৱালীৰ দৰে কান্দিছে হ'ব দে তই নালাগে যাব লাগিলে মই খুৰাদেউকো ইয়াতে লৈ আহিম হ'বনে মোৰ এতিয়া দৰৱৰ সময় হৈছে ওপৰলৈ যাওঁ কিবা খাওঁ যদি পাকঘৰত নিজে বনাই ল'বি খাম বাইদেউ খাম নিজেই খাম আগতেতো মই নিজৰ কাৰণে এটা পাকঘৰ সজাই লওঁ তোৰ ওচৰত মোৰ চকু পানীৰ কি মূল্য সেয়া মোৰ বুজিবলৈ বাকী নাই তই সেইজনীৰ কাৰণে শেষ পৰ্যায় পালিগৈ মোৰ কথা ভালকৈ চিন্তা কৰা মানুহৰ বাবে তই মা তুমি অনুক সেইজনী কৈ কথা কোৱা বন্ধ কৰা তুমি বাৰে বাৰে অনুৰাধাক সেইজনী কৈ কথা কৈ আছা মা যাক মই ভাল পাওঁ তাই বেলেগৰ লগত বিয়া হ'ল বুলিয়ে এবাৰ নহয় হাজাৰ বাৰ কম তাই তোক এৰি থৈ গৈছে মনত ৰাখিবি তোক এৰি থৈ গৈছে তাই মা বৰ অসহ্যকৰ হৈ পৰিছোঁ মই মোক ইমান কষ্ট নিদিবা মা
মোক অলপ শান্তিত থাকিবলৈ দিয়া মা, প্লিজ মোক অলপ শান্তিত জীয়াই থাকিবলৈ দিয়া। নিবিৰ, আজি দেউতাই কি ক'লে? আজি তোমাৰ দেউতাক লগ পোৱাৰ পাছত বহুতখিনি সকাহে পালোঁ। মানুহৰ সময় আৰু অভিজ্ঞতাই বহুতখিনি কথাই শিকাই দিয়ে। এতিয়া অন্ততঃ কিবা এটা নহয় কিবা এটা উপায় ওলাবই। অনু, মইতো তাকেই বিচাৰোঁ খুব সোনকালে কালপিতবোৰ ধৰা পৰি যাওক। এনেকৈ আমাক কোনোবাই বিশ্বাসঘাতকতা কৰি থাকিব আৰু আমি চাই থাকিম নেকি? সেয়া কেতিয়াও হ'ব নোৱাৰে। আচ্ছা, সেইবোৰ বাদ দিয়া। মাতুৱে বিক্ৰম চৌধুৰীৰ লগত কি কথা পাতিলে সেইখিনি কথা আমি তাইৰ লগত পাতিব লাগিব। এইবোৰ সমস্যাৰ সমাধান বহুত বাটেই ওলাব পাৰে, কিন্তু আমাৰ মাজত যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধান আমি কেনেকৈ পাম নিবিৰ? মই আৰু কিমান অপেক্ষা কৰিম? সহ্য আৰু ধৈৰ্যৰ এটা সীমা নাই জানো নিবিৰ? অনু, মই তোমাক এতিয়া সকলোবোৰ কথা ক'ব নোৱাৰিম। প্লিজ মোক অলপ সময় দিয়া। বিয়াৰ পাছৰে পৰা মই তোমাকতো সময়ে দি আহিলোঁ নিবিৰ, কিন্তু এতিয়া আৰু মই তোমাক কিমান দিন এনেকৈ সময় দিব পাৰিম সেইটো মই ভালকৈ জানো। বৌ, এইফালে আহাচোন। গৈছোঁ মাথো। কওকচোন বাৰু, আপোনাৰ প্ৰস্তাৱটো কি? মোৰ প্ৰস্তাৱটো আপুনি বা মানি ল'ব পাৰেনে নাই? চাওক, আপুনি চাগে মোৰ বিষয়ে ভালদৰে ষ্টাডি কৰি অহা নাই। মই কিন্তু সাপ আৰু চিৰিৰ খেলখনত নিপুণ খেলুৱৈ। মাজে মাজে চিৰিৰে বগাইছোঁ, কেতিয়াবা সাপে সুধি তলতো পেলাইছোঁ। সঠিক ষ্টাডি কৰিয়ে মই আপোনাৰ ওচৰলৈ আহিছোঁ মিষ্টাৰ বাসু। আপুনি যে নিপুণ খেলুৱৈয়ে নহয়, নিজৰ পৃথিৱীখনৰ যে ঈশ্বৰো, সেই কথা জানি বুজি শিকি আহিছোঁ। তেনেহ'লে আপোনাৰ প্ৰস্তাৱ মানি নোলোৱাটো কোনো যুক্তিয়েই নাই। আফটাৰ অল আমি বিজনেছমেন, আমি সকলোবোৰ কথা একেলগে ডিল কৰিব পাৰোঁ। মোৰ কাৰণে কিছুমান কথা বিজনেছতকৈও বহুত ওপৰত। গতিকে মই ভাবোঁ সাপ আৰু চিৰি খেলখন বাদ দি চিধা চিধি লুডু খেলখন খেলাই ভাল হ'ব নেকি? আপুনি আপোনাৰ কালাৰটো লৈ লওক আৰু অপজিটটো মই। আপোনাৰ লগত কথা পাতি এনেকুৱা লাগিছে যেন বহুদিনৰ মূৰত এজন ভাল কোম্পানীত কাম কৰা মানুহ লগ পাইছোঁ। ঠিক আছে বাৰু, আকৌ লগ পাম। য়েছ, আকৌ লগ পাম। তাৰপাছত কি ক'লে? তেওঁৰ কিবা সন্দেহ হৈছে নেকি? আচ্ছা, ঠিকে আছে। আপুনি একো টেনশ্যন নল'ব। সময়ত কেনেকৈ খৰ মাৰিব লাগে সেইটো মই ভালদৰে জানো। আপুনি যদি মোৰ কথাটো পাহৰি যায় তেতিয়াহ'লে লষ্ট কিন্তু আপোনাৰে হ'ব, কাৰণ ইতিমধ্যে মই জীৱনৰ ৰিস্ক লৈ মই আপোনাৰ সংগ দিছোঁ। আপুনি বিক্ৰম, ক'ৰবালৈ গৈছিলা? বাইদেউ গোসাঁই ঘৰত সোমাইছে। মই ইয়াতে ৰৈ আছোঁ আৰু। ৰৈ থাকক বাৰু, কেতিয়াবা আকৌ এনেকৈ ৰৈ থাকিলে একো লাভ নহয়। তুমি কি কৈছা? মই কিন্তু একো বুজি পোৱা নাই। বুজা হ'লে দেখোন ইমান দিনে বুজিলেই হয়। হ'ব দিয়ক, মোক বুজাটো ইমানো সহজ নহয়। সময়ত নিজে নিজেই পৰিষ্কাৰ হৈ যাব। জানো পাই, কি বোৰনো কৈ আছা? মই হ'লে একো ধৰিব পৰা নাই দেই। বিক্ৰম, আমাৰ মানে ফুৰি দিওঁ, কামৰ পৰা আহিছোঁ। এই সময়ত মই আপোনাৰ পপিৰ কথা শুনিবলৈ একেবাৰে মন যোৱা নাই। আপুনি আগে পিছে পতাৰ দৰে মাৰ লগতে পাতিব কথাখিনি। মই অলপ ফ্ৰেছ হৈ লওঁ। আই, কি যে কয় ল'ৰাটোৱে। নহয় মানে তোমাৰ মাৰ লগততো সকলোখিনি কথা পাতিলোৱেই, এতিয়া জানো তোমাৰ লগত কথা পাতিব মন নাযায়? মন যোৱা সকলো কথা সম্ভৱ হ'লে জানো মই এনেকৈ থাকোঁ খুৰী? অনুকুতো মই বহুত ভাল পাইছিলোঁ। সেইবিলাক ছোৱালীৰ কথা নকবা আৰু। এক্সকিউজ মি খুৰী, অনুৰাধাৰ বিষয়ে মই সকলোকে সকলো কথা ক'বলৈ অধিকাৰ দিয়া নাই। আপুনি কিছুমান কথা ভাবি চিন্তি ক'লে আপোনাৰ কাৰণেই ভাল। আপুনি বহক, মই যাওঁ। আই, একেবাৰে খঙত টিঙিৰ তোলাটো যেন হৈ পৰিল যে। সি যিয়ে নকওক, মাকৰ কথা পেলাব পাৰিব জানো? তই এইবোৰ কি কৰিবলৈ ওলাইছ বিক্ৰম? মই যি কৰিবলগীয়া আছে মই কৰিমেই। তই মোক ইয়াত কিয় মাতিছিলি সেইটো ক। তোক মই কেনেকৈ বুজাওঁ মই নিজে বুজি পোৱা নাই। মই এতিয়া একো কথাই বুজি নাপাওঁ। মোৰ দেৰি হৈ আছে, তই থাক, মই আহি আছোঁ। বিক্ৰম, কি যে হ'ব নহয় ল'ৰাটোৰ। আপুনি কি ক'বলৈ বিচাৰিছে মই ধৰিব পৰা নাই মিষ্টাৰ বিক্ৰম। প্লিজ অনু, তুমি কিয় এনেকুৱা কৰি আছা? অভিনয়ৰ এটা লিমিট থকাটো উচিত। মোৰ লগত তুমি কিয় এনেকুৱা কৰি আছা? প্লিজ কোৱা, তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা? মই আপোনাৰ কথা ইমান দিনে ধৈৰ্য ধৰি শুনি আছো কাৰণ
আপুনি আমাৰ নিবিড়ৰ বন্ধু আৰু মোৰ স্বামীও আপোনাৰ বিষয়ে ভালদৰে কৈছে সেইকাৰণেহে মই আপোনাক ইমান দিনে সহ্য কৰি আছো অন্যথা আপুনি ইমান দিনে মোক নাম ধৰি মাতি মোক তুমি তুমি বুলি সম্বোধন কৰি যিমানখিনি কথা ক'লে মই তাৰ উচিত প্ৰত্যুত্তৰ দিলো হয় আহা অনু প্লিজ আৰু কিমান বাহ অনু বাহ বেছ ৰং দেখুৱাইছা তুমি মাতো আৰু নিবিড়ৰ সন্মুখত মোক চিনি নোপোৱাৰ অভিনয় কৰিছা মই মানি লৈছো কিন্তু এতিয়াও তুমি কেনেকৈ অনু কেনেকৈ এনেকৈ কৰিব পাৰিছা তুমি বিক্ৰম চৌধুৰী এনাফ ইজ এনাফ মই কি অভিনয় কৰিলো হা মই আপোনাক চিনি নাপাওঁ মানে নাপাওঁ আপোনাক মই প্ৰথমবাৰৰ বাবে লগ পাইছো মানে প্ৰথমবাৰৰ বাবে লগ পাইছো এইখিনি কথা কি আপুনি কি বুজি নাপায় নেকি মোৰটো দেখোন বহুত ঘূৰাইছে অনু কি হৈছে তোমাৰ অনু অনু কি হৈছে তোমাৰ মাতো খুৰীদেউ